গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাছিল বক্সলৈ স্বাগতম মোৰ অন্য এটা ভিডিঅ'ত। তো এতিয়া আমি গৈ আছোঁ টিকেটলনত। তো কিবা কিবি অলপ লওঁ আৰু বস্তু এটা ৰিটাৰ্ণ কৰিব আছে। ৰিটাৰ্ণ কৰি পিনে আহি ৰাতি জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ যাম। তো চব দেখাই আছোঁ, চাই থকা আগলৈ। বাই বাই। আমি পাই গ'লোঁ শৰাইঘাটৰ ফাৰ্ষ্ট ব্ৰিজ। ফাইনেলি পাই গ'লোঁ টিকেটলন। তো বস্তুটো এক্সচেঞ্জ কৰোঁ আৰু কিবা কিবি অলপ ল'ব আছে, সেইখিনি লৈ ঘৰত যামে। টিকেটলনত আহি এটা ভাল বস্তু পাই গৈছে। টিকেটলনত স্পৰ্টছৰ সকলো ধৰণৰ সামগ্ৰী পোৱা যায়। তো স্পৰ্টছৰ যদি কিবা লাগে টিকেটলন আহিব পাৰে, কিন্তু বেলেগ শ্বপিঙৰ বাবে আপোনালোকে বেলেগ মলত যাওক। ইয়াত আপোনালোকে স্পৰ্টছৰ কাৰণে হওক। তো এয়া চাওক, বেট চাওক, ক্ৰিকেট বেট চাওক, বহুত ধুনীয়া ধুনীয়া বেট আছে ইয়াত। আহক আৰু কিনি লৈ যাওক। তাৰপিছত 6 মাৰে 4 মাৰে যি মাৰে মাৰি থাকক আকৌ। তো বেটৰ লগতে আপোনালোকে বল পাব, ষ্টাম্প পাব, চব পাব আৰু ক্ৰিকেটৰ যি যি সামগ্ৰী লাগে চব পাই যাব। তো আহক টিকেটলন। তো এয়া এয়াৰপৰ্টৰ ফালে আহিছিলোঁ, কিবা অলপ কাম আছিল। তো কাম চাম গোটেই খতম হ'ল, এতিয়া ঘৰ গৈ আছোঁ। তো ঘৰ গৈ দেখাই আছোঁ ৰাতিলৈ জুবিন দাৰ প্ৰগ্ৰেম আছে, লগত কুসুম দা আৰু পিংকি বা। তো প্ৰগ্ৰেম চাবলৈ ৰেডি হৈ থাকক, আগলৈ চাই থাকক ভিডিঅ'টো। আমি ওলালোঁ জুবিন দা, তাৰপিছত কুসুম দা আৰু প্ৰিয়ংকা বাৰ প্ৰগ্ৰেম চাবলৈ। তো চাই থাকক। এয়া পিংকি বা তুমি জুই, মজা।
তোমাকে দিলে আপনাকে যাবো না। ঠিক আছে বহুদিনৰ মূৰত গাইছে গানটো আপোনালোকে ইমান ধুনীয়াকৈ সহযোগ কৰিছে খুবেই ভাল লাগিছে পাগলা করে দিব এবার কি হয়েছে ভাই কিভাবে ভাই খেয়েছি আজি আজি বিশেষ আকৰ্ষণ চাওঁ চেণ্ডেল এৰিতে পলাইছে বে মাইকী মানুহ এজনী
ৰাতি আহি আৰু ভিডিঅ'টো শেষ কৰা নহ'ল তো এতিয়া কেইটা বাজিল 12:16 তো উঠো ফ্ৰেছ হৈ লওঁ আৰু যিসকলে এতিয়ালৈ ভিডিঅ'টো চাই আছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ বাই বাই